আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব কাৰণটো জানিবলৈ আগলৈ চাই থাকক। এয়া আমি ল'লো এটা বেণ্টো কেক আৰু এখন সৰু চকী। এয়া ধুনীয়াকৈ ওলাই কৰি ৰেডি হৈ ল'লো। আজি হৈছে আচলতে আমাৰ ৰিমনৰ বাৰ্থডে। যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছে গম পাইছে ৰিমন কোন হয়। চ' ব'লক তাই বাৰ্থডেটো চেলিব্ৰেট কৰোঁ। পাই গ'লোহি আৰু এয়া হৈছে আমাৰ কিউট ৰিমন। চাওকচোন চকীখনত বহি তাই কিমান ভাল পাইছে। আজি হৈছে ৰিমনৰ 1 year বাৰ্থডে আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে তাই হেল্ডি হয় আৰু তাই আহিবলগীয়া দিনবোৰ বহুত ভাল হয়। এয়া মাহীয়ে কেক জেলেপি পায়স খাবলৈ দিলে আৰু ইফালে মায়েও ৰিমনক খুৱাই আছে। তাই ধুনীয়াকৈ খায়ো আছে, কিন্তু মাজতে চাওকচোন তাই দাদাৰ পৰাও খাবলৈ মন কৰিছে আৰু কেনেকৈ মাতিছে। সঁচাকৈ সৰু ল'ৰা ছোৱালীবোৰৰ কামবোৰ দেখি বৰ ভাল লাগে ন। তাৰ পাছত আমি তাইলৈ নিয়া কেকটো কাটিলোঁ আৰু ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ। তাই বাৰু এইবোৰ একো বুজি পোৱা নাই আৰু হয়তো চাগে তাই এইবোৰ মনতো নাথাকিব, কিন্তু আমাৰ তাইৰ লগত কটোৱা এই সময়খিনি সদায় মনত থাকি যাব। তাই ভোক লাগি আছে আৰু মাহী কামত বিজি হৈ আছে বাবে মই তাইক খুৱাই দিলোঁ। তাৰ পাছত আমি খাই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং।